চিলামা বাংকে আপোনালোকে ভালকে এইটো মানে হাইলাইট কৰিব এটা বস্তু হৈছে এডুকেশ্যন সেক্টৰত আমি হিচতো বহুত দিনৰ পৰা আমি পিছ পৰি আছিলে কিন্তু আজি কিন্তু আমি এই বাজেটৰ পৰা আমি পাইছো যে আমি ইয়াত সৈনিক স্কুল পাম সৈনিক স্কুল আমাৰ ইষ্ট কাৰ্বি আংলঙত আমাৰ লাংবকু হ'ব তাৰ পিছত আমি নৱোদয় বিদ্যালয় আমি এটা জিলা আমি নৱোদয় বিদ্যালয় পাই হয় না নহয় ইষ্ট কাৰ্বি আংলং আমাৰ ডিফু আছে ওয়েষ্ট কাৰ্বি আংলঙত সংগ্ৰাম আছে কিন্তু আকৌ এডিশনাল আকৌ এবাৰ লাংহেমফি অলৰেডি মাটি দিয়া হৈছে নাই লাংহেমফি আমাৰ এইটো খান্দলি অলৰেডি আমি মাটি দিয়া হৈছে এইটো কালি পৰহিৰ পৰা তাত ষ্টাৰ্ট হ'ব নৱোদয় বিদ্যালয় এটা জিলা এটা হয় কিন্তু আমি এবাৰ ওয়েষ্ট কাৰ্বি আংলঙত আকৌ এডিশনাল আকৌ এটা নৱোদয় বিদ্যালয় পাই গৈছে তাৰ পিছত এগ্ৰি ইউনিভাৰ্চিটি এগ্ৰি কলেজ 206 crore এগ্ৰি কলেজ তাৰ পিছত আমাৰ ভেটেৰিনাৰী কলেজ 674 crore এটো কাৰ্বি আংলঙৰ কাৰণে ঠিক তেনেকুৱা আমাৰ আকৌ প্ৰভিন্সিয়েলাইজ স্কুল কমসে কম 14টা মান আছে 14টা মান লিষ্ট আছে ঠিক তেনেকা লাংলক্সৰ আছে কুলিগাঁও আছে ঠিক তেনেকা জায়গা তেনেকা এটো এইবিলাক প্ৰভিন্সিয়েলাইজ স্কুল বিলাক এতিয়া চৰকাৰী এতিয়া হেৰি কৰা হাই স্কুললৈ অলৰেডি আপগ্ৰেড কৰিলে ঠিক তেনেকুৱা আমাৰ ইনভেষ্টমেন্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে সৰু ৰাস্তা ধৰক 3 কিলোমিটাৰ 4 কিলোমিটাৰ 5 কিলোমিটাৰ ম্যাক্সিমাম 5 কিলোমিটাৰ তেনেকা ধৰিব দিছে আমাক আমি আলোচনা কৰিছিলো 400 above crores কিন্তু আমি আমাক সৰকাৰে দিছে 621 crores আমাক 200 and above crores 200 and above crores আমাক সৰকাৰ তৰফৰ পৰা আমাক এক্সট্ৰা এবাৰ দিছে সেই দিনতে আমি আলোচনা কৰিছো যে 400 crores কিন্তু আমি এবাৰ কেছো 621 crores হয় না নহয় ঠিক তেনেকুৱা আমাৰ এগ্ৰি সেক্টৰ আৰু এলাইড সেক্টৰৰ কাৰণে ডেভেলপ কৰিবলৈ কাৰণে কাঞ্চ কাৰ্বি আংলং ওয়েষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে more than 3000 crores পাইনএপল হৰ্টিকালচাৰ ধৰক পাইনএপল অৰেঞ্জ তাৰ পিছত অন্যান্য প্লাম তাৰ পিছত আপোনাৰ কি কয় এটো আপোনাৰ ধৰক হৰ্টিকালচাৰ সেক্টৰত যি ডেভেলপ কৰিব লাগে সেই ডেভেলপ কৰিবলৈ কাৰণে ইয়াত কাঞ্চ আছে বহুত বছৰৰ পৰা ইয়াত more than 40 years ইয়াত কাঞ্চ অফিচ আছে কিন্তু এবাৰ সৰকাৰ ভাৰতীয় জনতা পাৰ্টি সৰকাৰে প্ৰথমবাৰ 3000 and above crores তেখেতে এবাৰ ইনভেষ্ট কৰিব ঠিক তেনেকুৱা আমাৰ ইয়াত ধৰক নানা ধৰণৰ ইয়াত ডেভেলপ কৰিবলৈ কাৰণে ধৰক অহম মালা আকৌ এবাৰ আমাৰ হিলছ নিচিনা জায়গা অহম মালা যেতিয়া প্ৰথম ষ্টাৰ্ট হৈছিলে তেতিয়াতো আমাৰ এই হাওৰা ঘাটৰ পৰা হেৰি ষ্টাৰ্ট হ'ল তেতিয়াতো সবে আচৰিত হৈ গৈছে ইয়াত 700 and above crores ইয়াত ইনভেষ্ট কৰিছে এটা ৰাস্তাৰ কাৰণে 700 and above crores এটা ৰাস্তাৰ কাৰণে আকৌ এটা 25 কিলোমিটাৰ এটা জিলা 25 কিলোমিটাৰ আমাৰ কাৰণে হিলছ এৰিয়াৰ কাৰণে এটো ডাঙৰ এটা এটো এচিভমেন্ট তো আপোনালোকৰ প্ৰেছ যোগেদি আমি অহম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহম চৰকাৰ আৰু আমাৰ বিত্তমন্ত্ৰী আমাৰ অজন্তা নিয়োগ বাইদেউ আৰু বিশেষকৈ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰংহাং তেখেতে লিড কৰিছে গোটেই টিম লৈ পেলাই লিড কৰি পেলাই তেখেতে গোটেই বাজেটৰ ডিসকাশন সময়টো তেখেতে 3 দিন 4 দিনে তেখেতে লগত আছিলে সেই কাৰণে আজি এই সুবিধাটো আমি পাম বুলি আশা কৰিছো আৰু বাজেটত উল্লেখ কৰা হৈছে তো সেই কাৰণে আমি বিশেষকৈ আমাৰ ডক্টৰ তুলিৰাম ৰংহাং আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অজন্তা নিয়োগ আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আমাৰ টিম কাৰ্বি আংলং আৰু অহম চৰকাৰ আৰু বিশেষকৈ আমাৰ সেন্ট্ৰেল আমাৰ নৰেন্দ্ৰ মোদী নেতৃত্বত তেখেতে এক ইষ্ট পলিচি থকাৰ কাৰণে আজি এই সুযোগবিলাক পালো আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব এগ্ৰিকালচাৰ সেক্টৰত ডেভেলপ হ'ব আনএমপ্লয়মেন্ট ইউথ ম্যাক্সিমাম আমি সলভ হ'ব বুলি আশা ৰাখিছে ঠিক তেনেকা এডুকেশ্যন সেক্টৰতো আমি নানা আমাৰ ইয়াত কলেজ হ'ব ইউনিভাৰ্চিটি হ'ব হোৱাৰ পিছতো আমি এইবিলাক ফেচিলিটি
আমাৰ স্কিল ডেভেলপমেণ্টবিলাক হ'ব, সৈনিক স্কুল হ'ব, নৱোদয়বিলাক হ'ব। এই হোৱাৰ পিছতো আমি দেখিব ইয়াত হিলছ এৰিয়াটো আমি চেঞ্জ হ'লোঁ বা চেঞ্জ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰক আমি ধন্যবাদ দিব বিচাৰিছোঁ আপোনালোকৰ পেজ যোগেদি, যে আমি ইষ্ট কাৰ্বি আংলং তৰফৰ পৰা ইমানকৈ কৈ আজি এই প্ৰেছ মিটটো সামৰি মাৰিছোঁ। ধন্যবাদ, থেংক ইউ। ভাৰতীয় জনতা পাৰ্টি পূব কাৰ্বি আংলং তৰফৰ পৰা আজি এই প্ৰেছ মিট মাতা হৈছে। প্ৰথমতে আপোনালোকক গুড আফটাৰনুন। আৰু আজি হোলী, আজি ভাল দিন, হোলী দিন, চবৰ কাৰণে আজি হোলী শুভেচ্ছা জনালোঁ। প্ৰেছ বন্ধুসকল আৰু বিশেষকৈ আমাৰ ছিনিয়ৰ আমাৰ প্ৰেছ ৰিপৰ্টাৰ আছে, আমাৰ জাৰ্নেলিষ্ট আমাৰ সুশান্ত দা আছে, আৰু লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টি পূব কাৰ্বি আংলং ভাইচ প্ৰেছিডেণ্ট সুন্দৰ সিং কামছা ডাঙৰীয়া, আৰু লগতে আছে আমাৰ পূব কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি আমাৰ মিডিয়া ডিপাৰ্টমেণ্টৰ কনভেনৰ বিদা সিং ৰংপি ডাঙৰীয়া, আৰু প্ৰেছ বন্ধুসকল। বিশেষকৈ আজি আপোনালোকক আজি প্ৰেছ মিট মাতা কাৰণ হৈছে এটাই কথা, যে 3-4 দিনৰ আগত আমাৰ অসম এছেম্বলি আমাৰ ফাইনেন্স মিনিষ্টাৰ অজন্তা নিয়োগ বাইদেউ আপোনালোকৰ গোটেই অসমবৰ্ষৰ কাৰণে বাজেট প্লেছ কৰিছে। লগতে ইন ডিটেইলছ আলোচনা হ'ল, আৰু তাৰে ভিতৰত ইন ডিটেইলছ এক্সপ্লেনেশ্যন দিয়া হ'ল আমাৰ চিফ মিনিষ্টাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে বিতংকে এই প্ৰেছ ওপৰত তেখেতে এছেম্বলি তেখেত এক্সপ্লেইন কৰিছে। তাৰপিছত প্ৰেছ মিডিয়া যোগেদি আপোনালোকৰ ওচৰতো এই কথাবিলাক আপোনালোকক জনা হৈছে, আৰু গোটেই ভাৰতবৰ্ষ আৰু বিশেষকৈ আমাৰ অসম এইবাৰ প্ৰথমবাৰ এই বাজেটখন কৃষকসকলক, মহিলাসকলক, ইউথসকলক, আৰু আমাৰ বিশেষকৈ আমাৰ বিল' প্ৰপাৰ্টি লাইন থকা ব্যক্তিসকলক এবাৰ এই বাজেটখন প্লেছ কৰিছে। তাৰে ভিতৰত আমাৰ কাৰ্বি আংলং জিলা, পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং উন্নতিৰ কাৰণে প্ৰথমবাৰ এবাৰ ইণ্টাৰনেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে 621 crores এডিশ্যনেল আমাক দি দিয়া হৈছে। ধন্যবাদ, এই ধন্যবাদ দিব বিচাৰিছোঁ আপোনালোকৰ প্ৰেছ যোগেদি। আজিলৈকে কোনো চিফ মিনিষ্টাৰে ইণ্টাৰনেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে, ধৰক ৰাস্তা পদূলি, আজিলৈকে চুকে কোণে কাৰ্বি আংলঙত এই অৱস্থাবিলাক, তাৰ আগত কিমানটো চৰকাৰ গৈছে, সেই চৰকাৰবিলাকে ভালকৈ নচোৱাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত আজি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে কোটি কোটি আজি খৰচ কৰি পেলাই আজি অসম মালা, তাৰপিছত প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনা, ঠিক তেনেকুৱা নিশ্চিত, তাৰপিছত আমাৰ SOPD অসম চৰকাৰৰ পৰা দিয়া সেই আঁচনিবিলাক যোগেদি, আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা নিজৰ পুঁজি লৈ পেলাই যিমানটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিবলৈ কাৰণে চেষ্টা কৰাৰ কাৰণে আজি এই 3-4 বছৰৰ ভিতৰত আমি আজি দেখিছোঁ বহুতো আজি ডিফু টাউনৰ পৰা লৈ পেলাই আজি কাৰ্বি আংলং চুকে কোণে গ'লেও আমি আজি ৰাস্তা পদূলিবিলাক আজি বনোৱাটো আমি দেখি পাওঁ। তো তাৰে ভিতৰত এবাৰ আকৌ বনাছ এক্সট্ৰা আমাক দিয়া হৈছে এই ইণ্টাৰনেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে। ইনফ্ৰাষ্ট্ৰাকচাৰখন আৰু ডেভেলপ কৰিবলৈ কাৰণে 621 crores এডিশ্যনেল আমাক দিয়া হৈছে। তো বন্ধুসকল, বাকী কথাবিলাক আমাৰ ভাইচ প্ৰেছিডেণ্ট সুন্দৰ সিং কামছা ক'ব, আৰু আমাৰ মিডিয়া ডিপাৰ্টমেণ্টৰ কনভেনৰ আমাৰ বিদা সিং ৰংপি তেখেতেও ক'ব গোটেই কথাবিলাক। তো আপোনালোকক আজি এই প্ৰেছ মিট কিহৰ কাৰণে প্ৰেছ মিট মাতা হৈছে
আৰু কি কথা লৈ পেলাই আজি প্ৰেছ মিট মতাৰ কথা হৈছে সেই 2-3টা কথা আপোনালোকক ক'লোঁ আৰু বাকী কথাবিলাক তেখেতসকলে ক'ব। পৰিটো আমাৰ প্ৰেচিডেণ্ট ডাঙৰীয়াই কৈছে আমাৰ আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰে 621 crore কাৰ্বন দিছে অকল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে কিন্তু কাউন্সিলে একচুৱেলি 400 crore ধৰিছিলে কিন্তু এডিশ্যনেল 221 crore বঢ়াইছে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কাৰণ আমাৰ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙত আমি বহুত মানে ৰাস্তা পদূলি বনাবলগীয়া আছে এই ৰাস্তা পদূলি নোহোৱাৰ কাৰণে আমাৰ বহুত পিছ পৰি গৈছে এই পিছ পৰাৰ কাৰণে আমি মানে আমাৰ উন্নতি কৰিব পৰা নাই মেইনলি ইনফ্ৰাষ্ট্ৰাকচাৰটোৰ কাৰণে কিন্তু আমি ৰাস্তা পথ এইটো বনাবৰ কাৰণে এইবাৰ বহুত টকা দিছে 621 crore ইয়াৰ উপৰিওতো আমি আছামালত 1 জিলা 1 পথ ইয়াত ধৰা দিছে 1 জিলা 1 পথ প্ৰতি জিলাতে 25 কিলোমিটাৰ মানে আছামালা বনাব এই সমান আমাৰ কাৰ্বি আংলঙত প্ৰায় ইষ্ট আৰু ৱেষ্টৰ মিলাই 50 কিলোমিটাৰ আমাৰ আছামালাত আমি বনাব পাৰোঁ যেনেকৈ আমাৰ দক্ষিণৰ পৰা বৰপুংটাৰলৈ এটা ৰাস্তা যিটো মেইন ইকনমিক লাইফলাইন বুলি কয় এইটো ৰাস্তা আমি নিশ্চয় বনাব পাৰিম এইটো যদি বনাব পালে আমাৰ কাৰ্বি ইষ্ট কাৰ্বি আংলঙতো ডেভেলপমেণ্ট কৰিব পাৰে ৰাস্তা ৱেষ্ট কাৰ্বি আংলঙতো এনেকুৱা ধৰণৰ বনাবলগীয়া তাৰপিছত অলৰেডি প্ৰজেক্টত অলৰেডি নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ পৰা ষ্টেট হাইৱেৰ পৰা ধৰা হৈছে নীলিৰ পৰা বৈঠালাংচটো একদম পুৰা ডিমা হাছলৈকে এইটো তাৰতো ধৰা হৈছে এইটো যোৱা বছৰ এনেকুৱা ধৰণৰ বহুত মানে বাঢ়ি গৈছে ইয়াৰ উপৰিওতো আমাৰ ইয়াত আছে বহুত স্কিম আছে আমাৰ অল আছামৰ বিশেষত আমাৰ কাৰ্বি আংলঙতো সুবিধা পাব নহয় ন যেনেকুৱা আমাৰ এতিয়া অল আছাম বিচত আনএমপ্লয়েড এডুকেটেড ইউথবিলাকক এটা মানে আনএমপ্লয়মেণ্ট ৰিমুনাৰেশ্যন ইয়াৰ আমি সদায় আমি কিতাপ পত্ৰ আমি পঢ়িছোঁ আনএমপ্লয়মেণ্ট ৰিমুনাৰেশ্যন চৰকাৰে দিবলৈ চৰকাৰে দিয়া নাই কিন্তু এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ আনএমপ্লয়মেণ্ট ৰিমুনাৰেশ্যন এবাৰ দিব মাহিলী 1200 টকাকৈ 10 মাহিলী দিব যদি এইটো যদি আমি পাই আমি এইটো টকাৰে আমাৰ এডুকেটেড আনএমপ্লয়েড ইউথবিলাকে আমি বিজনেছ কৰিব পাৰিম কাৰণ কিছুমানে ফাইনেন্সৰ অভাৱত আমি মানে বিজনেছ কৰিব পৰা নাই কিন্তু আনএমপ্লয়েড ৰিমুনাৰেশ্যন এবাৰ প্ৰথম ধৰিছোঁ ইয়াৰ উপৰিও আমাৰ যিটো আমাৰ সশস্ত্ৰ সংগ্ৰামৰ যিটো আত্মসমৰ্পণ কৰিছে সিহঁতৰ কাৰণেও এটা কথা দিছে ইয়াৰ উপৰিও আৰ্ম চাৰেণ্ডাৰবিলাকক সিহঁতৰ পুনৰ ইয়াত সংস্থাপনৰ কাৰণে এটা বাজেটো ধৰিছে ইয়াৰ উপৰিওতো আমাৰ লাখপতি বাইদেউ প্ৰত্যেক মহিলা গোটৰ প্ৰতিজনৰ কাৰণে 10,000 ইয়াত দিয়া আছে তাৰপিছত ইয়াৰ উপৰিওতো আমাৰ আশা কৰ্মীবিলাকতো ইয়াত দিয়া আছে একাকালীন কিবা 25,000 নে কিবা ইয়াত থাকিব বুলি ভাবিছে ইয়াত দিয়া আছে ইয়াৰ উপৰিওতো কাৰ্বি আংলঙৰ কাৰণে ক্লিন এনাৰ্জিত আৰু টুৰিজমৰ বহুত জৰুৰী কাৰণ ইয়াত বহুতো মানে ক্লিন এনাৰ্জিৰ বিষয়ে ইয়াত কিবাটো দিয়া আছে এবাৰ ধৰি গৈছে কাৰণ ক্লিন এনাৰ্জিত আমি যদি কাৰ্বি আংলং বঢ়ালে আমাৰ এমপ্লয়ি নিশ্চয় বাঢ়িব আৰু আমাৰ কাৰেণ্টৰ অভাৱত আমি লোড শ্বেডিঙৰ আমি সমস্যা পৰিব নাই কাৰণ কাৰেণ্ট নাথাকিলে আমি ইণ্ডাষ্ট্ৰীত বহাব নোৱাৰিব যদি ইণ্ডাষ্ট্ৰী যদি বহায় আমাৰ আনএমপ্লয়মেণ্ট প্ৰব্লেমটো আমি নিশ্চয় চলোঁ কাৰণ ইয়াত চলাৰ প্ৰজেক্ট আছিলে প্ৰজেক্ট যদি আমি ক'লে বহুতো হাজাৰ মানুহে আনএমপ্লয়ড এংগেজ হৈ যাব ইয়াৰ ৰেভিনিউ পাব কাৰণ আমি এটা কনজিউমাৰ হৈ নাথাকিব টুৰিজম ইণ্ডাষ্ট্ৰীৰ যদি কিবা হ'লে আমি বহুত টুৰিজম ইণ্ডাষ্ট্ৰীত আমি বহুত আনএমপ্লয়ডবিলাকে এংগেজ কৰিব পাৰিম ইয়াত চাকৰিৰ পৰা আৰম্ভ কৰি গাইড পৰা আৰম্ভ কৰি বহুত টুৰিষ্ট আহিব আমাৰ বিজনেছ আগবাঢ়িব টুৰিজম বহুত ইম্পৰ্টেণ্ট কাৰ্বি আংলং ডিমা হাছাও সিংহাসন নিচিনা নৰ্থ ইষ্টত সিংহাসন নিচিনা যদি নাথাকে নৰ্থ ইষ্টত বৰষুণ কমি হ'ব কিন্তু সিংহাসনৰ কাৰণে ইয়াত নৰ্থ ইষ্টত বহুত বৰষুণ গৈছে চব আমাৰ এফালে ই চাইডত বোকাজান চুৰহাজান চিলনিয়ান এফালে কাজিৰঙা চাইডত চাহ বাগান কিন্তু ই চাইডত আমাৰ চাহ বাগান কাৰণ আমাৰ বৰষুণৰ পৰিমাণ বহুত কম কিন্তু সিংহাসনত এসময়ত ব্ৰিটিছ চৰকাৰে ইয়াত হেলিপেড বনাইছে নৰ্থ ইষ্টত চবচে ওখ পাহাৰ সেইকাৰণে সিংহাসন বুলি কৈছে এই সিংহাসনৰ বহুত মূল্যৱান আছে ইয়াত আমাৰ নৰ্থ ইষ্টৰ কাৰণে এইটো আমাৰ টুৰিজৰ এটা চেণ্টাৰ বনাব পাৰিব টুৰিজৰ ইণ্ডাষ্ট্ৰী আমি বহাব পাৰিব এইটো কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে স্পেচিয়েল এটা পেকেজ আমাৰ এবাৰ বাজেট মানে 3টা জিলাৰ কাৰণে ক্লিন এনাৰ্জি আৰু ইকো টুৰিজম হাব
এই তিনিটা জেলাৰ কাৰণে ডিক্লেয়াৰ কৰা হৈছে ইয়াৰ উপৰিওতো আমাৰ এতিয়া যে এডভান্টেজ টুৰৰ কাৰণে বহুতো স্কিম আহিছে ইণ্ডাষ্ট্ৰী আছে কাৰ্বি আংলঙতো প্ৰভিজন দিয়া আছে নেপিয়াৰ গ্ৰাছৰ পৰা কাৰণ যদি আমি কৰিব আমি ৰিভিনিউ বঢ়াব কাৰণ ৰিভিনিউ যদি বঢ়াব নোৱাৰে আমাৰ কাউন্সিল বৰ্তমান যিটো 6 কাউন্সিল 1952 যিটো দিছে কিছুমান ছাবজেক্ট আমি ইমপ্লিমেণ্ট কৰিব পৰা নাই যেনে ভিলেজ এণ্ড টাউন পুলিচ এতিয়ালৈকে আমি ইমপ্লিমেণ্ট কৰোঁ কাৰণ আমাৰ নিজে ৰিভিনিউ নাই ভিলেজ এণ্ড টাউন পুলিচ যদি ইমপ্লিমেণ্ট কৰিব পাৰিলে আমাৰ ইয়াত যিহেতু প্ৰায় 500 পৰা 1000 আমাৰ ইউথ নিশ্চয় এমপ্লয়ড হ'ব যদি ভিলেজ টাউনৰ পুলিচ যদি এমপ্লয়ড হ'লে আমি বৰ্ডাৰ আমি মানে সিকিউৰিটি দিব পাৰিম আমি কিছুমান ইলিগেল বস্তু কন্ট্ৰোল কৰিব পাৰিম কিন্তু এটা বহুত ইম্পৰ্টেন্ট সাবজেক্ট ভিলেজ এণ্ড টাউন পুলিচ আৰু ইয়াত ট্ৰেডিশনেল কোড ভিলেজ ট্ৰেডিশনেল কেবাটো কাষ্টমাৰী ল কোড আমি জড়িত পাৰিব কাৰণ আমাৰ এইবিলাকৰ ৰিভিনিউৰ কাৰণে অভাৱত কাৰণ এইবিলাক দৰমহাত আমি এমপ্লয়ীবিলাকক আমি নিজেই দৰমহা দিব যেনে কাউন্সিল এমপ্লয়ী আমি নিজেই দৰমহা দি আছে কিন্তু কিছুমান সাবজেক্ট আমি ইমপ্লিমেণ্ট কৰিম কিন্তু এতিয়া টুৰিজম আৰু ক্লিন এনাৰ্জিত যদি এইবিলাক ইণ্ডাষ্ট্ৰী নেপিয়াৰ নিচিনা এটা ভাল এটা প্ৰজেক্ট যদি কাৰ্বি আংলং যদি কৰে আমাৰ ৰিভিনিউ নিশ্চয় কাউন্সিল বাঢ়িব আৰু আমাৰ কিছুমান 1950 যিটো কাউন্সিলে দিয়া সময়ত সাবজেক্ট আমি ইয়াত ইমপ্লিমেণ্ট কৰিব পাৰিব বুলি বহুত আশা কৰিছোঁ এই সকলো কাৰণে আমাৰ বিশেষকৈ ক্ৰেডিট আমি দিব লাগিব আমাৰ ডক্টৰ তুলাম ৰং ছাৰক তেখেতৰ দূৰদৰ্শিতাৰ কাৰণে এবাৰ সকলো প্ৰজেক্ট বা সকলো প্ৰপ'জাৰ এটা আসাম গভৰ্ণমেণ্ট বাজেট প্ৰিপেৰেশ্যনৰ তেখেতে দিয়াৰ কাৰণে ইয়াত ইনক্লুড হৈছে আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰো কাৰ্বি আংলঙৰ যে উন্নতিৰ কৰিও আমাৰ খুলি এবাৰ চেলিব্ৰেশ্যনত শুভকামনা কৰিলোঁ এবাৰ অসমৰ বাজেট আমি সকলোকে জানে যে অসমৰ বাজেট আমি এবাৰ কেনে সকলোৱে আমি এইটোৰ বাজেট ওপৰত জনমুখী আৰু কল্যাণকামী বাজেট বুলি আমি স্বীকৃতি দিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী পাৰদৰ্শিতা আৰু দূৰদৰ্শিতাৰ কাৰণে এই বাজেট আমি কল্যাণমুখী যিটো বাজেট যিটো বনাইছে এটা আমি বহুতে হেতক মানে ধন্যবাদ দিব লাগে আৰু এইটো এটা আমাৰ আসামৰ জনসাধাৰণৰ কাৰণে বহুত এটা লাভালাভ পাব বুলি আমি আশা কৰিছোঁ তেখেতৰ দূৰদৰ্শিতাৰ কাৰণে আৰু আমাৰ ফিনান্স মিনিষ্টাৰ অজন্তা নিয়োগ বাইদেউ যিটো বনাইছে এই বাজেটটো আমি কল্যাণমুখী যিটো বাজেট যিটো বনাইছে এইটো বাজেটটো আমি বহুত প্ৰশংসনীয় আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য আমাৰ ডক্টৰ তুলাম ছাৰে বাজেট প্ৰিপেৰেশ্যন তাক নিজেই বহিছে নিজেই তাত চিফ মিনিষ্টাৰ আৰু আমাৰ ফিনান্স মিনিষ্টাৰৰ লগতে আমাৰ কিছুমান কেবিনেট লগতে বহি আমাৰ কাৰ্বি আংলঙৰ কাৰণে কি যে লাগে যে কাৰ্বি আংলঙৰ উন্নতিৰ কাৰণে উন্নয়নমূলক কামৰ কাৰণে কি লাগে এই সকলো কথা ইয়াত ইনক্লুড কৰা হৈছে সেইকাৰণে আজি আপোনালোকক এইটোৰ কথাৰ কাৰণে আমি প্ৰেছ মিট আমি মাতিছোঁ যাতে যেন আমি ৰাইজৰ আগত এইটো আমি অৱগত বিচাৰিছোঁ কাৰণ অসম আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নেতৃত্বাধীন চৰকাৰে আমাৰ সকলোৱে ভাবে যে আমাৰ জনজাতীয়ৰ কাৰণে মাখি আইমাৰে ব্যৱহাৰ কৰে বুলি মানুহে বদনাম কৰে কিন্তু প্ৰকৃততে এই বাজেটত যিটো চালে সেইটো আমি মিছা আমি দেখাব পাৰিম কাৰণ যেটো বাজেটত আমি দেখাইছে এই বাজেটৰে আমি প্ৰমাণ যে আমাৰ কাৰ্বি আংলং ৰাইজৰ উন্নতিৰ কাৰণে আমাৰ বাট পথৰ পৰা আৰম্ভ কৰি শিক্ষাৰ কাৰণে তাৰপিছত ইণ্ডাষ্ট্ৰীৰ কাৰণে এই সকলো কথা ইয়াত নিহিত কৰা হৈছে একাৰণে প্ৰথমে আমাৰ এইটো দূৰদৰ্শী আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলাম ৰঙদেৱক আমি প্ৰশংসা কৰিবলগীয়া আছে কাৰণ তেখেতৰ নেতৃত্বত আমি বাজেট প্ৰিপেৰেশ্যনত তেখেতে যিটো প্ৰস্তাৱ দিছে যিটো প্ৰপ'জাৰ দিছে এইটো প্ৰপ'জাৰ মতে আমি ইয়াত পাইছোঁ কাৰণ আমি যে ইয়াত কিয় আমি প্ৰশংসনীয় কাৰণ অসম চৰকাৰে আমাৰ প্ৰথমে এডুকেশ্যনৰ ক্ষেত্ৰত আমি চাবলৈ জানো এডুকেশ্যন শিক্ষাৰ ক্ষেত্ৰত আমাৰ কাৰ্বি আংলং বহুতো হাইস্কুল
প্ৰাধিকৰণ কৰিবলগীয়া আছে কিছুমানে প্ৰাধিকৰণ নকৰাৰ কৰতে ৰিটায়াৰ হৈ গৈছে আমাৰ টিচাৰবিলাকে কিন্তু কাৰ্বি আংলং বা 6 শিডিউল এৰিয়াত কাৰ্বি আংলং ডিমা হাছাও বা বিটিআৰ এই 6 শিডিউল এৰিয়াৰ কাৰণে এটা বিশেষ এটা ৰেহাই দিছে প্ৰাধিকৰণ 2006 আগৰ যেটো স্কুল সাৰ্ভিস এটা আমি প্ৰাধিকৰণ কৰিব পাৰোঁ যেনেকৈ আমাৰ লাংলকছ হাই স্কুল আমি নাম ক'ব পাৰোঁ 1986 এষ্টাব্লিছ চলা প্ৰাধিকৰণ কৰিব পৰা নাই কিন্তু 2017 এটো বাজেটত আমি যে 2006 আগৰ যেটো হাই স্কুলবিলাক প্ৰাধিকৰণ কৰা নাই এটো প্ৰাধিকৰণ কৰা হ'ব এংগা কাৰ্বি আংলং প্ৰায় 30-40 মান স্কুল এতিয়ালৈকে আছে প্ৰাধিকৰণ হোৱা নাই এটো প্ৰাধিকৰণৰ কাৰ্বি আংলঙৰ কাৰণে বহুত এটা সৌভাগ্য বুলি আমি ভাবোঁ ইয়াৰ উপৰিওতো আমাৰ কাউন্সিল আমি সকলোৱে আনএমপ্লয়মেন্ট প্ৰবলেমছ বহুত কিবা হৈছে এই আনএমপ্লয়মেন্ট প্ৰবলেমৰ কাৰণে আমাৰ কাৰ্বি আংলঙত ফৰেষ্ট প্ৰডিউস ফৰেষ্টক বা মিনাৰক আমি এডুকেটেড আনএমপ্লয়েড বিলাকে চাকৰি নোপোৱাৰ কাৰণে হেতে আমাক কিবা লোন ফলিছনা কিছুমানে বাইট হৈছে এইটো কাৰণে আমি ইয়াত কাউন্সিল আন্ডাৰত কাউন্স আন্ডাৰত এটা কিছুমান মানে বাজেট যা কিবা হৈছে ইয়াতে দেওতে স্কিল ডেভেলপমেন্ট সেন্টাৰ আৰু হে সকলো কথা মানে কাৰণে এটা 3032 crores ইয়াত কিবা দিয়া আছে কাৰ্বি আংলং ডিমা হাছাও যেটো এডুকেটেড আনএমপ্লয়েড ইউথৰ কাৰণে যেটো ডেভেলপমেন্ট স্কিল ডেভেলপমেন্ট সেন্টাৰ কাৰণে 3030 crores ইয়াত আপন দিয়া হৈছে কাৰণ আমি স্কিল ডেভেলপমেন্ট হোৱাৰ কাৰণে আমি কিছুমান ক্ষেত্ৰত ইন্ডাষ্ট্ৰি হওক বা কিছুমান ক্ষেত্ৰত আমি পিছ পৰাব হৈছে আৰু এমপ্লয়মেন্টৰ কাৰণে আমি পিছ পৰাব হৈছে এই এমপ্লয়মেন্ট যদি আমি নিজে হ'ব পাৰিলে আমাৰ কাৰ্বি আংলং এটা চাওক কিছুমান আনএমপ্লয়েড ইউথ বিলাকে আমাৰ ক'বলৈকে আমাৰ মিনাৰৰ ফৰেষ্ট সম্পদ ইলিগেলি সিমান কৰি আমাৰ টইলং কৰিছে এইবিলাক এৰি আমি অল্টাৰনেটিভ যেটো আমাৰ যেটো ইনকাম সোৰ্স চাকৰি বিজনেছত আমি ল'ব পাৰিম এটা এটা বহুত ভাল হ'ব ইয়াৰ উপৰিও কাৰ্বি আংলং সদায় আমি কৈ থাকো যে আমাৰ পিছ এগ্ৰিমেন্টত আমাৰ কৃষি মহাবিদ্যালয় আৰু কিবা কৃষি মহাবিদ্যালয় আৰু সৈনিক স্কুল আৰু এটা আছিল পশু চিকিৎসা মহাবিদ্যালয় পশু চিকিৎসা মহাবিদ্যালয় ইয়াতে আমাৰ এবাৰ বাজেটত ধৰি গৈছে এবাৰ ভেটেনেৰি কলেজ কৃষি কলেজ আৰু ভেটেনেৰি কলেজ ইয়াত বাজেট ধৰা হৈছে কাৰণ সকলে যে আমি কাৰ্বি আংলঙত যে এইটো এগ্ৰিমেন্ট হৈছিলে কিন্তু এইটো বাজেট ধৰা নাই কিন্তু কাৰ্বি আংলং এইটো আমাৰ সিএম স্যাৰ ডক্টৰ তুৰাহামৰ ইনিচিয়েটিভত এবাৰ এইটো বাজেট ধৰিছে আৰু এইটো বাজেট ধৰাৰ কাৰণে আমি এষ্টাব্লিছ কৰিব পাৰিব সেট কৰিব পাৰিব এটো যদি সকলে আমাৰ ইয়াৰ ল'ৰা ছোৱালী বিলাকে আমাৰ কৃষি বিদ্যালয় মহাবিদ্যালয় কৃষি কিবা এগ্ৰিকালচাৰ যেনে শিকিব বিচাৰে বহুত ল'ৰা আমাৰ কিবা শিকিব পৰা নাই হেতে মানে সুবিধা পাব তাৰপিছত আমি ভেটেনেৰি কলেজত পঢ়িব পাৰিব তাৰপিছত আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰিব তাৰপিছত সৈনিক স্কুলটো দেখা আছে আমাৰ লাংগছটা গতে আছিল ইয়াত লাগু হৈছে এটা লাংগক যদি এইটো এবিলাক যদি আমি ইয়াত বহাব পাৰিলে আমাৰ এমপ্লয়মেন্ট ক্ষেত্ৰতো কিছুমান মানে আমাৰ নিযোগ হ'ব এমপ্লয়েড হ'ব আমাৰ আনএমপ্লয়েড ইউথ লাগে এমপ্লয়েড হ'ব তাৰপিছত আমাৰ ল'ৰা ছোৱালীকে পঢ়া সুবিধা হ'ব তাৰপিছত এডুকেশ্যন আমাৰ বাঢ়িব এডুকেশ্যন হাৰ নিশ্চয় বাঢ়িব Paji lo BJP Kabi Alam District Committee hinpen media klaim bang bang tumhan lalo pini nali tumhan nange pha ba na chuang ker je Assam government himonto kacharia government nitum inglong aso phananga honpen chenglok jitu BJP party ke chak sob ka sa sob ka vikas pulo la sob teng sila dak budget ta reflect lo non herjong ni thomplia prang ke pap house along assembly along finance minister Ajanta Nyuk Baiduk Kaningji mate alang speech along anta duelo si mola president pen vice president ke hai bahini tum pina ninje lo la seputak nili ruithulam bet putat chilo lehitai thithini ninje po asiki ake menaya bangke lason lo la budget lo hadi top priority ki pimanga lasit ilake school education along si highest mane budget dhori lo dak dulo dar asupen apia ke dak hills area fund bange dak at 3070 kon lo 76 crore rupees nalo budget long ke thapi pon
ठीक है संख्या हायर एजुकेशन दा दुलांग लादाक ता के 3798 crore rupees हाला स्कूल एजुकेशन बांगे टॉप लो कौन लो लाके 18733 अपन के मोहे दालांग लितुम की पसंद लो पे आपरांग प्रांग जितु कपुर पुह वेंचर स्कूल पिनांग दुलांग मा तिदि प्रोविंशियलाइज के दाम दे है हाला हाई स्कूल ता प्रोविंशियलाइज जे फंडा प्रोविजन दाग भी मन लो बजट लो थापन लो लासी 2006 ने कौन ने आपरांग पेन के दुआ स्कूल आन बांके कपुर प्रोविंशियलाइज एट बो लगे ला डाक काबियांग लोग पुछो चलो ओला साम लो मुपेन नेली की पोजा लो सबका साथ सबका विकास लो लासला के लासो डिस्ट्रिक्ट सो एरिया इंगलोंग थोय पुलांग लेपिन लो पचिंग बार एट लो ऑल इंडिया सेंट्रल गवर्नमेंट की क्लेम संथोस हिमंत बिश्व शर्मा सर ता क्लेम लो आथिब के दागली तुम काबियांग लो टनमास काउंसिल सीएम एलिट गाचिंग होने सीएम डॉक्टर तुलिराम मोंहांग आलांगली का थिरक दुन टॉपपेन आलांगली ला बजट प्रिपरेशन उपर आलांगली पसन हादाक को पीपीसी दा काबियांग लो माते हिल्स एरिया फान थापनाय मा बजट लोंग पु बजट हादाक पापास पे अंको माते प्लेस प्ले अंको आलांगली हादाक दुरुन कॉक पेन पेनान क्लेम दुसी अझाक थाप दुन लो लासत तेंग बेसिन डाक्टर क्लांग लो बजट लोंग ता लासी इलितुमा सीएम फांसी खर्च के निलितुमा के चुरो लो नालितुम ता चुरो नंग पो काबियांग लोंग ईस्ट वेस्ट आरा तुमके चुरो नंग पो ठीक ला सा थाक्सी हिमंत बिश्व शर्मा सर बांगता इलितुमा सर की पुरुना तेंग पेन akola pena kipunde ajak kate kipurunting ne sita aku extra na ke thapi pon la hai ajoine pen ke kado wi fan kelang ki pachitang ya fan baja dolo provision ki bi pon theke posi chipini sar ke hai fan ta nilitum choro lo kado wi is west kai biang long amuni abang amuluk tum ta choro na po atema ki chiru pa simuni tamang ke chirap pang tu ilitum ta kai ke ta claim pilo ining hang i thoing long puchi pu pin pen no la bjp ab period her bang ke लासी प्रांग बीजेपी तुमके इंग्लोंग सुपानी हन हे पुके काली लो नन आकाम के क्लेम आलों सिन आजा तक क्लांग पसिन नन क्लांग एलो पेंगेला सिला मुपेन आलांग ले तुमकी पसन लो इसी बांके दाग नुमलिगो इलिट मा दुंग हेड नुमलिगो रिफाइनरी लो हेदी प्रांग गवर्नमेंट तुमके स्टेट गवर्नमेंट तुम कैपिटल इन्वेस्टमेंट कुरी उंदी इतानन के आसाम गवर्नमेंट दाग 6500 crore लाना टांका दाग आसाम गवर्नमेंट आ शेयर हे दाग इन्वेस्ट दु दाग नुमलिगो रिफाइनरी लो दी प्रांग के लाके आवे पेन के लाके ला प्रेजेंट ना बाके कपलोमा डेवलपमेंट रेट बुदुरुमाती रेट ऑफ डेवलपमेंट ए बर्तमान एटु 12.5% बर्तमान डेवलप विकासर जितु माने के हार रेट एटु होल 12.5% कि 2002 तेतिया हमत किन्तु तेतिया माने सिंगल डिजिट আছিল 2% अकल আছিল तेनेके ठीक तेनेকৈ बर्तमाনৰ बाजेट जितु साइज बा वॉल्यूम ला बांगे दी कौन लो 1,55,428 crore rupees लान लो प्रांग के 2015-16 बिफोर बीजेपी गवर्नमेंट बांगे 66,000 समथिंग 142 crore rupees ठीक है संग था बजट इम्प्लीमेंटेशन सिता रेट दोमती न बांके 85% बजट और जितु धार्य करा जिखिनि इम्प्लीमेंटेशन रेट टू बर्तमान माने बर्तमान सरकारों टू 85% কিন্তু আগত এটু 2015-16 মানে বিফোর বিজেপি গভর্নমেন্ট হেতু আছিলে 63% এটু ঠিক তেনেকৈ ক্যাপিটাল ইনভেস্টমেন্ট 2025-26 বর্তমান যেটু এবাৰ ধাৰ্য কৰা হৈছে ক্যাপিটাল ইনভেস্টমেন্ট টু 38,202 crore rupees যেটু আছিলে 2015-16 মানে বিফোর বিজেপি গভর্নমেন্ট 2,951 crore rupees এটু মানে তেনেকুৱা ডিফারেন্স ভালেমান পাব আৰু আপোনালোকক আমি পিডিএফ দি দিম প্ৰয়োজন হলে অজন্তা নিয়োগ বাইদেৱে মানে বিত্ত মন্ত্ৰী গৰাকীয়ে হাউসত যিখিনি গুটেই দিছে তথ্যটো সম্পূৰ্ণ বাজেটটো এই বছৰৰ যিটো ফিস্কেল ইয়াৰৰ বাজেটটো আপোনালোকক দি দিম পিডিএফটো 109 পেজ মান আছে এভৰিথিং পাব আপোনালোকে ডিটেইলছ কাৰণ আপোনালোকক বুজাবলৈ দৰকাৰ নাই আপোনালোকে উল্টা আমাক বুজাব কাৰণ এই লাইনতে আপোনালোকে যেহেতু কৰিছে বা যা হওক এতিয়া যেহেতু চৰকাৰে যিখিনি জনকল্যাণমুখী আঁচনি ইয়াত কৰিম বুলি ইয়াত দিছে আৰু আমাৰ প্ৰভিজন আছে সকলোৰে প্ৰভিজন আছে আমি সেইকাৰণে সকলোৱে সহযোগ কৰিব লাগে চৰকাৰৰ লগত আজি এই পবিত্ৰ মানে ফাকুৱা তথা দৌল উৎসৱৰ দিনাখন আমাৰ ডিস্ট্ৰিক্ট কমিটিৰ তৰফৰ পৰা প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট ডাঙৰীয়া যেনেকৈ কৈছে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাবাসী সকলোলৈকে আমাৰ তৰফৰ পৰা ফাকুৱাৰ যেটো মানে শুভেচ্ছা যাচিলোঁ আপোনালোককো যাচিলোঁ ঠিক তেনেকৈ অসমবাসী তথা দেশবাসীলৈ আমি যাচিলোঁ
আজিৰ এই মানে প্ৰেছ মিটৰ জৰিয়তে আৰু বেছিটো ক'বলগীয়া নাই যিখিনি আছে ইয়াতে মানে আপোনালোকক PDF দি দিম চাই ল'ব আৰু কিবা হ'লে আমি আলোচনা কৰিম কাৰণ আলোচনাৰ মাধ্যমেৰে চব হ'ব আপোনালোকৰ সহায় আমাকো লাগিব দলৰ সহায়ো লাগে চবক মানে ভাইচ ভাৰ্চা আৰু ইটো মানে ইণ্টাৰডিপেণ্ডেণ্ট তো কোঅপাৰেটিভ হ'ম আমি ইটো আপোনাৰ লোকৰ আৰু আমাৰ মাজত দল আৰু মিডিয়া সংবাদ গোষ্ঠীৰ লগত কাৰণ এই চৰকাৰৰ যিখিনি কাম সেইখিনিওতো ফ'কাছ পাবলৈ হ'লেতো মিডিয়াৰ লাগিব সেইকাৰণে আপোনালোকৰ অনাগত দিনত অসম চৰকাৰ ভাৰত চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যিখিনি